প্ৰতিদ্বন্দ্বী বুলি ক'লে UPPL হ'ব। UPPLৰ পৰাই আমাৰ ডাবৈচাপ বৰে টিকেট পাইছে বুলি আমি গম পাওঁ। যোৱাকালিৰ পৰাই অলপ হাল্লা হৈছে, কিন্তু আমাৰ এই ডাবৈচাপ বৰৰ বা কোনোবা প্ৰাৰ্থীৰ লগত কোনো কথা নাই। আমাৰ দলৰ লক্ষ্য আছে, উদ্দেশ্য আছে। আমি দলক লৈ পেলাই ৰাইজৰ মাজত গৈ পেলাই ৰাইজক আমি আমাৰ উদ্দেশ্য লক্ষ্যবিলাকক অৱগত কৰাম। বিগত 15 বছৰত যেনেকৈ আমি কাম কৰিছিলোঁ, তেখেতসকলৰ মৰম আশীৰ্বাদ লৈ সহায় লৈ পেলাই আমি শাসনত আহিব পাৰিছিলোঁ আৰু তেখেতসকলৰ কাৰণে আমি কাম কৰিছিলোঁ। ঠিক তেনেকৈ বহুখিনি কাম হ'ল, বহুখিনি কামো আধৰুৱা ৰৈ থাকিল আৰু কৰিবলগীয়া কৰণীয় কাম আছে। এইবোৰক আমি কাম কৰিব লাগে। তাৰ কাৰণে আমাৰ এবাৰ নতুনকৈ পৰিকল্পনা আছে আৰু বহুতো তেনেকৈ আমি সিদ্ধান্ত লোৱা হৈছে যে তেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীক সমান্তৰালভাৱে যেনেকৈ মৰ্যাদা দি পেলাই তেখেতসকলকো আগুৱাই নিম। আমাৰ নতুন পৰিকল্পনা এইখিনিয়ে। বিগত সময়বিলাকত যদিও আমাৰ বহুখিনি উন্নয়ন বৰ্ড যদি আছিলে, SC বৰ্ড, ST বৰ্ড বা তেনেকৈ OBC বৰ্ড, উন্নয়ন বৰ্ডবিলাকক আমি গঠন যদিও কৰিছে মানে আমাৰ চৰকাৰৰ লগত। এতিয়া আকৌ নতুনকৈ পৰিকল্পনা লৈছে আমি যদি জনসংখ্যা মানে বৃহৎ জনসংখ্যা বসতি যিসকল সম্প্ৰদায়ৰ মানুহে বেছিকৈ জনসংখ্যা যদি আছে, যেনে বেংগলী সম্প্ৰদায়ৰ মানুহেই হওক, আদিবাসী মানুহেই হওক, তেখেতসকলৰ কাৰণে সুকীয়াকৈ পৃথককৈ আমি ডেভেলপমেণ্ট বৰ্ড গঠন কৰিম এবাৰ। শাসনত যদি আহিব পাৰে, আশা কৰিছোঁ এইবোৰ মানে বাস্তৱত ৰূপায়ণ হ'ব। আৰু তাৰ লগতেও আমাৰ এটা কথা সেইটোৱে যে আমাক শান্তি লাগে। শান্তিৰ অবিহনে এইখিনি অঞ্চলত আমি তেনেকৈ গতি কৰিব নোৱাৰে বা তেনেকৈ উন্নতি কৰিব নোৱাৰে। প্ৰথমত আমি শান্তি আনিছোঁ। বিগত 15 বছৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই আমাৰ BTC অঞ্চলত এই 32 লক্ষ মানুহৰ কাৰণে, জনসাধাৰণৰ কাৰণে আমি শান্তি স্থাপন কৰিব পাৰিছিলোঁ আৰু লগতে কামো কৰিব পাৰিছিলোঁ। হয়, BJPৰ লগত আপোনালোকৰ যদি মিত্ৰতা চৰকাৰ চলিছে, তেনে ক্ষেত্ৰত BJP এইবাৰ পুনৰ কেণ্ডিডেট ইয়াত প্ৰক্ষেপ কৰিছে। গতিকে আপোনাৰ এই ক্ষেত্ৰত অসুবিধা হ'ব পাৰে নেকি? BJP অসুবিধা পেলাব পাৰে? আমাৰ একো অসুবিধা নাই। আমাৰ উদ্দেশ্য লক্ষ্য ঠিক আছে। আমাৰ ডিচিশ্যন, আমাৰ টাৰ্গেট, আমাৰ ভিজন আৰু মিছন এইবিলাক ঠিকেই আছে, একো অসুবিধা নাই। ইয়াত কোনোবা BJPৰ প্ৰাৰ্থী আহিলেও, কোনোবা কংগ্ৰেছৰ প্ৰাৰ্থী আহিলেও, কোনোবা ভোটাৰ্ছ পাৰ্টীৰ প্ৰাৰ্থী আহিলেও আমাৰ ক'বলগীয়া নাই। তেখেতসকলৰ অধিকাৰ আছে। আমাৰ আলোচনা বিলোচনা চলি আছিল যে আমি একেলগে যৌথভাৱে BTCত এবাৰ AJP, BJP, BPF একেলগে আমি নিৰ্বাচন খেলিম। কিন্তু লাষ্টত গৈ থৈ আমাৰ আলোচনা বিলোচনাবিলাক যেনেকৈ আমি বিচাৰিছিলোঁ সেনেকৈ নহ'ল। এতিয়া ফ্ৰেণ্ডলি আমি খেলিছোঁ। তেওঁলোকেও কেণ্ডিডেট দিব 40টা সমষ্টিতে আৰু আমিও 40টা সমষ্টিতে দিম। তেওঁলোকে যেনেকৈ পাৰে তেওঁলোকৰ ৰণকৌশল ব্যৱহাৰ কৰি পেলাই তেখেতসকলে বিজয় সাব্যস্ত কৰিব। কিন্তু আমি আশা কৰিছোঁ 40টা ছিটৰ ভিতৰত 32টা নহ'লে আমাৰ 35টা তেনেকৈ আমি বিজয় সাব্যস্ত কৰিম। সেইখিনি ছিট পাই আমি আৰু পুনৰ চতুৰ্থবাৰৰ কাৰণে চৰকাৰ গঠন কৰিম।